নমস্কাৰ ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ভাৰতৰ সাধাৰণ জ্ঞানৰ 20টাকে MCQ কুৱেশ্যনছ। তেন্তে ব্লগচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম কুৱেশ্যন দিয়া আছে, আৰ্য সমাজৰ প্ৰতিষ্ঠাতা কোন? অপশ্যনবোৰত দিয়া আছে ৰাজা ৰামমোহন ৰায়, ৰাণা ডে, দয়ানন্দ সৰস্বতী, কেশৱ মহন্ত। ইয়াৰ শুদ্ধ এনচাৰ হ'ব গ, দয়ানন্দ সৰস্বতী আছিলে আৰ্য সমাজৰ প্ৰতিষ্ঠাপক। নেক্সট কুৱেশ্যন দিয়া আছে আমাৰ, সত্যবিলৰ নীতি কোনে প্ৰয়োগ কৰিছিলে? অপশ্যনবোৰত দিয়া আছে লৰ্ড ডেলহৌচি, উইলিয়াম বেংটিং, ৰবাৰ্ট ক্লাইভ, ৱাৰেন হেষ্টিংছ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব লৰ্ড ডেলহৌচি। এক নম্বৰটো হ'ব শুদ্ধ এনচাৰ ইয়াৰ। লৰ্ড ডেলহৌচি আছিলে সত্যবিলৰ নীতি প্ৰয়োগ কৰা। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম কলেজখনৰ নাম কি? অপশ্যনবোৰত দিয়া আছে মাদ্ৰাছা কলেজ, হিন্দু কলেজ, লাহোৰ কলেজ, মুম্বাই কলেজ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব 2, হিন্দু কলেজ আছিলে প্ৰথমখন কলেজ ভাৰতৰ। নেক্সট কুৱেশ্যন, ফতেহপুৰ চিক্ৰী কোনে নিৰ্মাণ কৰিছিলে? অপশ্যনবোৰত দিয়া আছে আকবৰ, বৈৰাম খাঁ, টডৰমল, আবুল ফজল। ইয়াৰ শুদ্ধ এনচাৰ হ'ব আকবৰ। আকবৰে ফতেহপুৰ চিক্ৰী নিৰ্মাণ কৰিছিলে। নেক্সট কুৱেশ্যন, আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি আছিলে? অপশ্যনবোৰত দিয়া আছে হিন্দু, মুছলিম, দিন ইলাহী, খ্ৰীষ্টান। ইয়াৰ শুদ্ধ এনচাৰ হ'ব দিন ইলাহী আছিলে আকবৰে প্ৰৱৰ্তন কৰা ধৰ্ম। নেক্সট কুৱেশ্যন, ভাৰতৰ স্বাধীনতাৰ সময়ত ব্ৰিটিছ প্ৰধানমন্ত্ৰী কোন আছিলে? অপশ্যনবোৰত দিয়া আছে জন পিটাৰ, মাৰ্গাৰেট থেচাৰ, এলিজাবেথ, ক্লিমেণ্ট এটলি। ইয়াৰ শুদ্ধ এনচাৰ হ'ব 4, ক্লিমেণ্ট এটলি আছিলে ভাৰতৰ স্বাধীনতা সময়ৰ প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যন, আকবৰনামা কোনে লিখিছিলে? অপশ্যনবোৰত দিয়া আছে ফজল, আবুল ফজল, বাবৰ, আকবৰ, হুমায়ুন। ইয়াৰ শুদ্ধ এনচাৰ হ'ব আবুল ফজল আছিলে আবুল ফজলে আকবৰনামা লিখিছিলে। নেক্সট কুৱেশ্যন দিয়া আছে, প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাতা কোন? অপশ্যনবোৰত দিয়া আছে ৰাজা ৰামমোহন ৰায়, দয়ানন্দ সৰস্বতী, ৰাণা ডে, কেশৱ চন্দ্ৰ সেন। ইয়াৰ শুদ্ধ এনচাৰ হ'ব কেশৱ চন্দ্ৰ সেন। কেশৱ চন্দ্ৰ সেনে প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠা কৰিছিলে। নেক্সট কুৱেশ্যন, বাবৰনামা কোনে লিখিছিলে? অপশ্যনবোৰত দিয়া আছে হুমায়ুন, আকবৰ, বাবৰ, আবুল ফজল। ইয়াৰ শুদ্ধ এনচাৰ হ'ব 3, বাবৰে বাবৰনামা লিখিছিলে। নেক্সট কুৱেশ্যন দিয়া আছে, ৰামকৃষ্ণ মিছনৰ প্ৰচাৰক কোন আছিলে? অপশ্যনবোৰত দিয়া আছে ৰাজা ৰামমোহন ৰায়, দয়ানন্দ সৰস্বতী, স্বামী বিবেকানন্দ, কেশৱ চন্দ্ৰ সেন। ইয়াৰ শুদ্ধ এনচাৰ হ'ব স্বামী বিবেকানন্দ। অপশ্যন 3 হ'ব ইয়াৰ শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যন দিয়া আছে আমাৰ, ভাৰতীয় জাতীয় পতাকাৰ দৈৰ্ঘ্য আৰু প্ৰস্থৰ অনুপাত কিমান? অপশ্যনবোৰত দিয়া আছে 2:3, 3:2, 3:3, 2:4। ইয়াৰ শুদ্ধ এনচাৰ হ'ব 2, 3:2। ইয়াৰ শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যন দিয়া আছে আমাৰ, আজাদ হিন্দ ফৌজৰ নেতা কোন আছিলে? অপশ্যনবোৰত দিয়া আছে সুভাষ চন্দ্ৰ বোস, মহাত্মা গান্ধী, চিত্তৰঞ্জন দাস। ইয়াৰ শুদ্ধ এনচাৰ হ'ব 1, সুভাষ চন্দ্ৰ বসু আছিলে আজাদ হিন্দ ফৌজৰ নেতা। নেক্সট কুৱেশ্যন দিয়া আছে আমাৰ, চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিলে? অপশ্যনবোৰত দিয়া আছে মংগল পাণ্ডে, ভগত সিং, কুশল কোঁৱৰ, মুকুন্দ কাকতি। ইয়াৰ শুদ্ধ এনচাৰ হ'ব 1, মংগল পাণ্ডে আছিলে চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ। আৰু চিপাহী বিদ্ৰোহ হৈছিলে 1857 চনত, মনত ৰাখিব। নেক্সট কুৱেশ্যন দিয়া আছে আমাৰ, জাহাংগীৰনামা লেখক কোন আছিলে? অপশ্যনবোৰত দিয়া আছে জাহাংগীৰ, বাবৰ, আকবৰ, হুমায়ুন। ইয়াৰ শুদ্ধ এনচাৰ হ'ব জাহাংগীৰে জাহাংগীৰনামা লিখিছিলে। নেক্সট কুৱেশ্যন দিয়া আছে, তাজমহল কোনে নিৰ্মাণ কৰিছিলে? এইটো সকলোৱে জানে চাগে। ইয়াৰ শুদ্ধ এনচাৰ হ'ব শ্বাহজাহান। অপশ্যন 4টো হ'ব ইয়াৰ শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যন দিয়া আছে আমাৰ, দামোদৰ দেৱে উদ্ভাৱন কৰা সংগতিটোৰ নাম কি আছিলে? অপশ্যনবোৰত দিয়া আছে ব্ৰহ্ম সংগতি, পুৰুষ সংগতি, কাল সংগতি, নিশা সংগতি। দামোদৰ দেৱে উদ্ভাৱন কৰা সংগতি, ইয়াৰ শুদ্ধ এনচাৰটো হ'ব পুৰুষ সংগতি। অপশ্যন 2টো হ'ব ইয়াৰ শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যন, ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোনে কৰিছিলে? অপশ্যনবোৰত দিয়া আছে ৰাজা ৰামমোহন ৰায়, ৰাণা ডে, কেশৱ চন্দ্ৰ সেন, দয়ানন্দ সৰস্বতী। ইয়াৰ শুদ্ধ এনচাৰ হ'ব ৰাজা ৰামমোহন ৰায়। অপশ্যন 1টো হ'ব ইয়াৰ শুদ্ধ এনচাৰ। নেক্সট কুৱেশ্যন দিয়া আছে আমাৰ, ভাৰতত প্ৰথম কলিকতা, মুম্বাই, মাদ্ৰাছ বিশ্ববিদ্যালয় কাৰ দিনত স্থাপন কৰা হৈছিলে? অপশ্যনবোৰত দিয়া আছে লৰ্ড ৰিপন, লৰ্ড ডেলহাউচি, লৰ্ড লিটন, লৰ্ড কেনিং। মনত ৰাখিব ইয়াৰ শুদ্ধ এনচাৰ হ'ব লৰ্ড কেনিং। লৰ্ড কেনিঙৰ সময়ত এডুকেশ্যন ডিপাৰ্টমেণ্টটো অলপ ডেভেলপ হৈছিলে ভাৰতত। নেক্সট কুৱেশ্যন, বন্দে মাতৰম মন্ত্ৰ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? এইটো মষ্ট ইম্পৰ্টেণ্ট হয়, কুৱেশ্যনটো চাব। গীতাঞ্জলি, আনন্দমঠ, কেশৰী, ওপৰত এটা নহয়। ইয়াৰ শুদ্ধ এনচাৰ হ'ব আনন্দমঠ। বন্দে মাতৰমৰ মন্ত্ৰটো আনন্দমঠৰ পৰা লোৱা হৈছে। নেক্সট কুৱেশ্যন,
ভাৰতৰ প্ৰথম ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিলে? অপশ্যনবোৰ দিছে লৰ্ড ৱাৰেন হেষ্টিংছ, ৰবাৰ্ট ক্লাইভ, উইলিয়াম বেংটিং, লৰ্ড ডেলাউচি। ইয়াৰ শুদ্ধ এনচাৰ হ'ব ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিলে ৱাৰেন হেষ্টিংছ। অপশ্যন 1টো হ'ব ইয়াৰ শুদ্ধ এনচাৰ। এইটো আছিলে আজি লাষ্ট কুৱেশ্যন। চ' থেংক ইউ, থেংকছ ফৰ ৱাচিং।